ঐ বহুত দিন হ'ল নহয় মাল এইটো বোলে মুখত দি পোৱা নাই বচোন ফটককৈ গাঁৱলৈ গৈ আহোঁ কাৰোবাৰ ঘৰত যদি ঘাপলা দিব পাৰোঁ মাল অকণ খাব পাৰিম কলৰ মাল বে ঠিকেই কৈছে বৈ গাঁৱত যদি কাৰোবাৰ ঘৰত পাই যাওঁ ন ঘাপলা দি দিম পুৰা কলৰ মাল মাৰি লৈ আহিম আৰু মাৰি দিম ঘছকে ঐ তহঁতি দুটা ক'ত যাৱ নাই বছ কাৰ ঘৰত কি আছে গাড়ী ঘোঁৰা ৰাতিকে গৈ পিনে দাঙি আনিব লাগিব নহয় ইয়ালৈ বছ সেইকাৰণে বোলো গাঁওখনলৈ পাক এটা মাৰি থৈ আহোঁ তেতিয়াহে গম পাম কাৰ ঘৰত কি আছে ৰাতিকে গৈ দাঙি আনিব লাগিব নহয় ইয়ালৈ মোৰ চোৰকেইটা দেখো মোতকৈ সাংঘাতিক মইনো কি চোৰ আছিলোঁ তহঁতি দেখো মোতকৈ ডবল চোৰ হবি আমি ৰাতি গৈ পিনে চোৰ কৰোঁ তহঁতি চালা দিনতে ঘাপলা দিব লাগি আছে ন খালি মনত থবি আকৌ কালিৰ নিচিনা চাইকেল দুটা দাঙি লৈ নাহিবি আজি BMW নহ'লে মাৰ্চিডিছহে আনিবি চুৰি কৰি পিনে যা সোনকালে যা চাই থৈ কাৰ ঘৰত কি আছে চালা আমি বছক ইমান ভাল বস্তু চুৰ কৰি আনি দিওঁ আমাৰ এটকা নিদিয়ে চব অকলে থৈ দিয়ে কি কৰিবি আৰু উপায় নাই নহয় সৰুৰ পৰা আমাক পৰিছে এতিয়া মা দেউতাও নাই কোনো নাই এতিয়া কি কৰিবি আৰু তাৰে কথা শুনিব লাগিব বৈ সোনকালে বৈ কলম মাল কাৰ ঘৰত আছে বিচাৰি ফুৰো মাথাটো একদম গৰম হৈ গ'ল বছে যি কথা ক'লে নহয় একদম মাথা চেণ্টিমিটাৰ একদম ডিগ্ৰী উঠি গ'ল মোৰ সেইদিনা যে বডি বিল্ডাৰৰ ঘৰত বাইক চুৰি কৰিব গৈছিলোঁ যদি লগ পাই যায় কি হ'ব তেতিয়া বেছি একো নাই জাঙিয়াটো খুলি পলাবহে কথা কলমাল বুটলতে চুপি খাম তুনুকা মজা গান গাই দিলি নহয় একদম মজা লাগি গৈছে তোৰ গানটো শুনি পিনে ঘুগুলা এইটো গেলা গৰমত কলমাল খাই পিনে ফেনটো চলাই লেল খাই পৰি থকাহে কথা আৰু ন বুঢ়া তহঁতৰ মালৰ বটলটো ভালে আমাক দে কি কলি তহঁতি যিটো তোৰ ভুবলা কাণেৰে সুধিলি সেইটোৱে ক'লো তহঁতি চালা এটা ফুটবল এটা টেনিছ বল একে গু মাৰি দিম সিফালে উৰি যাবি ক'তবা আইও বুঢ়াকেইটা দম দেখিছ নাই তহঁতি ভালে যাবি নে নাই ক টাঙল মাৰি মাথা ফালি পেলাম নহ'লে আমাৰ হাতীয়াটো ওলাচোন চাওঁচোন বুঢ়াকেইটা কেনেকা নিদিয়ে কলম মাল এইটো চালা দেখিছ নাই কি হয় এবাৰ চালা পিটিকি দিম নহয় তোৰ পেটৰ ইপাৰ পৰা সিপাৰ ওলাই যাব নেমাৰিবি বে লহু ল কলম মাল নাখাওঁ দে কলম মাল জানহে তো জাহান হে আমাক নেমাৰিবি বে মাল লাগিলে ভিতৰত আৰু আছে যা কিমান লাগে লৈ লবি খালি আমাক নেমাৰিবি আমাক এৰি দে কি হ'ল এতিয়া এতিয়া বন্দুক চাই পেলাই তহঁতৰ চব দম ওলাই গ'ল ন পকৰদি যা ভিতৰত যা কলম মাল বুটল যিমান আছে চব দাঙি লৈ আহিবি একেবাৰে মোনাত ভৰাই বুঢ়া কেইটাও কম নহয় ঘৰৰ ভিতৰতে মালৰ ফেক্টৰী খুলি থৈছে সোনকালে চালা মালৰ বটল কেইটাত মোনাত ভৰাওঁ আৰু পলাওঁ নহ'লে তোমাৰ দেখিলে নহয় পিঠি বহল হৈ যাব আমাৰ বুঢ়া তোৰ বুটলটো দে সোনকালে খালি আমাক নেমাৰিবি দেই ভাইটি নেমাৰিবি আকৌ আহিবি ল'বলৈ কলম মাল তহঁতৰ কাৰণে বনাই থম নহয় বুঢ়া দে তোক আকৌ এক্সট্ৰাকে ধূপ ধূনা জ্বলাই ক'ব লাগিব নেকি লেটছ গো পাৰ্টনাৰ এতিয়া আমি খাবলৈহে কথা যিমান খাব পাৰো খাই থাক আৰু বহি পিনে আমি যাওঁ এতিয়া আকৌ আহিম ঘূৰি পিনে তহঁতৰ কলম মাল খাবলৈ ঘুগুলা এইকেইটা কি আছিলে বে চালা ময়ো চিন্তা কৰিছো একদম ধুমকেতুৰ দৰে আহিলে আৰু গুচি গ'ল নহয় চব ফালি চিঙি এতিয়া মোৰ কি হ'ব মোৰ কলমাল কেইটা ইমান কষ্টৰে বনাইছিলো বিকিম বুলি খাব নাপালো বিকিব নোৱাৰিলো মৰিলো মই তেনেকুৱা নেকান্দিবি কলমালহে গৈছে আকৌ বনাই খাব পাৰিম নহয় যদি আৰু মাৰি পেলালেহেঁতেন কেনেকে খালোহেঁতেন আকৌ আজি মোৰ বাইকটো পুৰা জিলিকি আছে একদম চেম্পু দি ঘঁহি ধুলো এইটো মোৰ বাইক নহয় এইটো মোৰ জানৰ টুকুৰা হয় এইটো মোৰ গাৰ্লফ্ৰেণ্ড হয় ফুলেশ্বৰ দা কি কৰি আছে ৰাম বিহাৰী তুমি কোৱা কেলে আহিলা নক'ব ফুলেশ্বৰ দা কালি চাইকেলখন বাহিৰে থৈ দিলোঁ কালি মালো খোৱা নাছিলোঁ চাইকেলখন কোনে বাৰু দাঙি লৈ গ'ল গমেই পোৱা নাই ৰাতি বাদিচোন নাই কেনেবাকে সেই কটীয়া চোৰ দুটা লোৱা নাইতো কটীয়া চোৰ কোনটো কটীয়া চোৰ কওকচোন একদম পালি নহয় পকক ফালি পঠিয়াম একদম মাৰি পিনে কালি ৰাতি মই শুই আছিলোঁ নহয় শুই থকা অৱস্থাত তাদি মোৰ বাইকখন চুৰি কৰিব আহিছিলে যেনেবাকে মই উঠি পিনে যেতিয়া সাৰ পালোঁ নহয় তাদি পলালে দেখিছে তাহাঁতি মানে মোৰ চাইকেলখন লৈ গ'ল মোৰ চাইকেলখন আৰু কেতিয়াও নাপাওঁ চুৰে লৈ গ'ল তাহাঁতি মানে চাইকেলখন অলপ চুৰি কৰি গ'লেই মানে হয় নাই মই খেদোৱাৰ পিছত এতিয়া মোৰ বাইকখন তাহাঁতি চুৰি কৰিব আহিব যিমান দামী বাইক চাব নহয় এনেও চুৰি কৰিব আহিব তাহাঁতি এইবাৰ আহিলে চালা একদম কোঠাৰেহে মাথা ঘপিয়াই দিম আজি ৰাতি সেয়া শুব নোৱাৰিম একদম সাৰ পাই থাকিব লাগিব কোন গৰু চুৰকেইটা জানো মোৰ বাটৰ চাইকেলটো চুৰি কৰি লৈ গ'ল পাই গ'লে নহয় একে গাত দিয়ে মাৰি পেলাম ৰাজু তোৰ চাইকেলটো বোলে কালি চুৰি হ'ল ভালে মোৰ বাটৰ চাইকেলটো ওলাই দে নহ'লে তহঁতৰ মাৰৰ বাপেও বিয়া দেখাই দিম আকৌ কি এসব কি কৈছে মই তাক সুধিছোহে তাৰ চাইকেলটো চুৰি হ'ল বুলি
এই সুধা নহয়, তহঁতি চুৰি কৰিছ, তহঁতি তাতে চাইকেলটো গোটেই চলাই থাক নহয় স্কুলত, এতিয়া তহঁতি চুৰি কৰিছ, ক চাইকেল ক'ত আছে? চলালে কিবা চাইকেল চুৰি কৰিম নি আমি? আজিকালি চালে মানুহ সোধাটোও বেয়া। ঐ গম পাবি আৰু, যিদিনা গম পাম নহয় চাইকেল তহঁতি চুৰি কৰিছিলে বুলি একদম মাৰৰে মাৰিম এনেকা। আজি মালৰ বটলকেইটা খাই পিনে মাথাটো বৰ বেয়া বিষাইছে। মোৰ পূৰা হেং ফালি আছে মাথাটো। আজি কেনেকৈ চুৰি কৰিব যাম তাকে চিন্তা কৰিছোঁ। বৈ তেনেহ'লে সেই বাইকখনে কালি চাই আছিলোঁ নহয়, এইখন দাঙি লৈ আহোঁ। ধেৎ চালা পাগল নেকি? সেইখন আজি আনিব যাওঁ ন, দা কোঠালৈহে থাকিব, একদম ঘাপ মাৰি চিধা ডিঙিত। তই খালি ইয়াতে যাব নোৱাৰি নহয়, বছে খেদিব। ব্লু আইজ হিপনোটাইজ তেৰি करती है मैनू आई स्वेट तेरी ड्रेस में बॉम्ब लगती मैनू। পাই গ'লো ঘৰলৈ, এতিয়া চিনেমা চাব যাব লাগিব ভাতটো দবাই পিনে। অ' মাই সোনকালে ভাত দে ঐ, গাৰ্লফ্ৰেণ্ডক পিক আপ কৰিব যাব লাগে চিনেমা চাবলৈ। ঐ দেখিছ না, জীপ ৰুবিকা নহয়, একদম মস্তি গাড়ী হয় এইখন। যদি লৈ যাওঁ নহয় বছ একদম পূৰা আমাক মূৰত তুলি থ'ব। বৈ তেনেহ'লে লৈ গুচি যাওঁ, কিহৰ চিন্তা কৰিছা আৰু। ঐ তই তলত বহিলি যে? তই মানে আকৌ পাহৰি গ'লি ন, আমি যে চুটি ভৰিকেইটা আমাৰ ব্ৰেক লাগে নাপায় নহয়। তই সেইকাৰণে ওপৰতো ড্ৰাইভাৰিংটো ষ্টেৰিংটো হেৰি কৰ, মই তলত ব্ৰেকটো মাৰিম। তই খালি ব্ৰেকটো মাৰিব হ'লে মোক কৈ দিবি। ঐ মোৰ গাড়ীখন তহঁতি ক'ত লৈ গৈছ? ঐ চুৰ ৰ ঐ চালা, মোৰ গাড়ীখনলৈ গুচি গ'ল। এতিয়া মই কেনেকৈ যাম চিনেমা হললৈ চিনেমা চাবলৈ গাৰ্লফ্ৰেণ্ড লৈ?